নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এটা কাহিনী শুনো আহক। এখন সৰু গাঁৱত এজন ল'ৰা আছিল। সেই ল'ৰাজন অতিকে ভয়াতুৰ আছিল। সি সদায় আন্ধাৰৰ পৰা বা বেছি ওখ স্থানৰ পৰা ভয় কৰিছিল। আনকি সি মানুহৰ আগত কথা ক'বলৈও বহুত ভয় কৰিছিল। সেই গাঁওখনৰ কাষতে আছিল এখন নদী, আৰু এদিন বানপানী আহি সেই গাঁৱৰ মানুহবিলাকক প্লাবিত কৰিছিল। যেতিয়া বানপানীত মানুহবিলাকে হাহাকাৰ কৰি ঘূৰি ফুৰিছিল, তেতিয়া সি দেখিছিল এজনী কণমানি ছোৱালী পানীত সৰি পৰিছিল আৰু পানীত উটি যাবলৈ ধৰিছিল। সেই দৃশ্য দেখি সকলো মানুহে ভয়ত হাহাকাৰ কৰি উঠিছিল, কাৰণ কণমানি ছোৱালীজনীক বচাবলৈ কোনোৱে আগবাঢ়ি যোৱা নাছিলে। সেই অকণমানি ল'ৰাটোৰ বুকুখন ঢিপঢিপাই আছিল, কাৰণ সি এনেও ভয় কৰে, আৰু বানপানী হোৱা দেখি সি যথেষ্ট ভয় খাইছিলে, আৰু তাতে কণমানি ছোৱালীজনী উটি গৈ আছিলে। কিন্তু সি সাহস কৰিলে আৰু সি পানীত জাপ মাৰি দিলে। প্ৰবল সোঁত আৰু ঢৌৰ লগত যুঁজি সি ছোৱালীজনীৰ হাতত ধৰিলেগৈ, আৰু যেনে তেনে সি আনি নদীৰ কাষ পোৱালেহি। ইয়াৰ পিছতে দুয়ো ওপৰলৈ উঠি আহিল আৰু চাই থকা সকলো লোকে হাত তালি দিলে। তেতিয়া সেই ল'ৰাটোৱে বুজি পালে, সাহস মানেই যে ভয় নহয়, সাহসৰ পৰা জিকিও মানুহ আহিব পাৰে। সাহসেই যে মানুহৰ ভয় আঁতৰাই, আমি ল'ৰাটোৰ পৰাই বুজিব পাৰিছোঁ। সেই নিৰ্দিষ্ট দিনটোৰ পৰা আৰম্ভ কৰি সেই ল'ৰাটোৰ মনৰ পৰা ভয় ভাৱ আঁতৰিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল